बिटिआर सरकारनि खुंथाया 2 बोसोर बारलांनायनि उनाव दासिम रायजो राजाफोरनि गोबां बिथिङाव जौगालु खामानि मावफुंगासिनो। बेनि गेजेराव रायजो राजानि थाखाय जौगालुनि खामानि मावग्रा थान्दै एबा एमसिएलएफोरनि थाखाय थाग्रा न'खौ बानायनो बाथ्रा बुंथिदों गाहाय खुंगिरि प्रमद बर'आ। खौरांगिरिफोरनि सिगाङाव प्रमद बर'आ बुंदों एमसिएलएफोरनि थाग्रा क्वार्टार न'खौ फैगौ 2 बोसोरनि गेजेरावनो लुफुंनाय जागोन। सिगांनि सरकारा लुफुंनो हायै खामानिखौ आथिखालनि बिटिआर सरकारा गोख्रै लुफुंगोन होननानै बिटिआरनि गाहाय खुंगिरिया बाथ्रा होदों। गुबुन फारसेथिं मिरुनिफ्राय जौगाथायनि थाखाय फैनाय 90% रांखान्थिखौ बिटिआरनि गुबुन गुबुन फसंथानाव बाहायगोन होननानै गाहाय खुंगिरि प्रमद बर'आ बुंबावदों। एमसिएलए সকলে ভাড়া ঘৰ বিচাৰি থাকিব লগা হয়, কাম কাজ কৰাত বহুত অসুবিধা হয়, মানুহ আহি লগ পাওয়াত বহুত অসুবিধা হয়। তো এই গোটেই কথাটো চাই পেলাই আমি এইবাৰ যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰান্ট আছিলে ইয়াৰ দ্বাৰা এমচিএলএ কোৱাৰ্টাৰটো আমি ইয়াত নিৰ্মাণ কৰিছো আৰু এই অঞ্চলত হৰিণাগুৰি অঞ্চলত আমাৰ ইউনিভাৰ্চিটি এখন হ'বলৈ গৈ আছে আৰু ইয়াতে আমি এমচিএলএ কোৱাৰ্টাৰটো ইয়াতে আনা হ'ল আৰু বাউখুংৰিটো এটা ডাঙৰ টুৰিষ্ট স্পট হিচাপে ডেভেলপ হ'বলৈ গৈ আছে। তো সেইকাৰণে মই আশা কৰিছোঁ এইটো অতি শীঘ্ৰে প্ৰায় 2 বছৰৰ ভিতৰত এইটো নিৰ্মাণ কৰা হ'ব আৰু তেতিয়া আমাৰ এমচিএলএ সকলে ইয়াত থাকি পেলাই বড়োলেণ্ড অঞ্চলৰ জনগণক সেৱা কৰিবলৈ সুযোগ পাব আৰু এই যেটো কেম্পাছ হ'ব এই কেম্পাছত সকলোৰে কাৰণে লাইব্ৰেৰীৰ পৰা আদি কৰি সকলো সুবিধা ইয়াত থাকিব, যাহাতে আমাৰ এমচিএলএ সকলে যিখিনি অফিচৰ বাহিৰৰ যিখিনি সময় আছে সেইখিনি যাহাতে অধ্যয়ন কৰিব পাৰে আৰু এক্সাৰসাইজ কৰিব পাৰে, এই সব সুবিধাবিলাক ইয়াত ৰাখা হ'ব। কিমান বছৰ লাগিব এইটো কৰাব কাৰণে? মেক্সিমাম 2 ইয়াৰ্ছ, মই ভাবিছোঁ 1.5 ইয়াৰ্ছত কমপ্লিট হ'ব, তথাপিতো আমি 2 ইয়াৰ্ছ বুলি ধৰি লৈছোঁ। আমাৰ পেকেজটো আমি খুব চিন্তাধাৰা কৰি চালি জাৰি চাই ক'ত আমি ইউজ কৰিলে ভাল হ'ব তেনেকা আমি চিন্তা কৰি যিবিলাক প্ৰজেক্ট যিবিলাক স্কিম আমাৰ তাত লোৱা হৈছে পেকেজৰ পৰা এইবিলাক সব ইনষ্টিটিউশ্যন মেক্সিমাম ইনষ্টিটিউশ্যন আছে ইয়াতে, ৰুৰেল ডেভেলপমেণ্ট ইনষ্টিটিউশ্যন, পলিটেকনিক ইনষ্টিটিউশ্যন, হোটেল মেনেজমেণ্ট ইনষ্টিটিউশ্যন আদি কৰি স্পৰ্টছ একাডেমি তেনেকুৱা মেক্সিমাম ইনষ্টিটিউশ্যনবিলাক লোৱা হৈছে। গতিকে আমি এইবাৰৰ যেটো পেকেজ এইটো আমি ৰাস্তা দলং বনাব বিচৰা নাই, কাৰণ আগত বহুত তেনেকা পেকেজবিলাক ৰাস্তা দলং বনাইছে, কিছুমান হাবদান হৈ আছে। তো আমাৰ সময়ৰ যিবিলাক পেকেজ আমি পাইছোঁ একৰ্ডৰ পিছত এই গোটেই পইচাটো মানে ইনষ্টিটিউশ্যনত আমি খৰচ কৰিব বিচাৰিছোঁ, যাহাতে আহি থকা প্ৰজন্মই ইয়াত যাহাতে ভাল শিক্ষা দীক্ষা ল'ব পাৰে, প্ৰফেশ্যনেল কোৰ্ছবিলাক ল'ব পাৰে, স্পৰ্টছৰ ক্ষেত্ৰত ভাল কোৰ্ছ ল'ব পাৰে। এই গোটেই সুবিধাৰ কাৰণে মেক্সিমাম যেটো আছে আমি ইনষ্টিটিউশ্যনেল পাৰপছতে পইচাখিনি ফাণ্ডখিনি খৰচ কৰিবলৈ আমি লৈছোঁ। নিশ্চয় কৰিম, সন্তোষ ট্ৰফি আমাৰ তাত হৈছে, এইবাৰ ভাল লাগিছে। আমি যোৱা ISPL হৈ গ'ল, ইয়াৰ কাৰণে অলপ ইয়াত অৰ্গেনাইজ কৰাত অলপ মানে শ্ল' হৈছে, বাট উই আৰ হেপী, আমি খুব খুশি কি ইয়াত আমাৰ সন্তোষ ট্ৰফি এইবাৰ প্ৰথম হৈ গ'ল। যদি কোৱাৰ্টাৰ ফাইনেল দিয়ে আৰু কৰিম আমি, আৰু ইয়াৰ পিছতো যোৱা পৰহিৰ পৰা যোৱা কালিলৈকে আমাৰ নেশ্যনেল লেভেলৰ এটা ছেমিনাৰ স্পৰ্টছৰ হৈ আছে আমাৰ বড়োলেণ্ড স্পৰ্টছ ডিপাৰ্টমেণ্টৰ ইনিচিয়েটিভত, আৰু তাত বহুতখিনি পলিচি আমাৰ ওলাই আহিব, যিখিনি পলিচি লৈ পেলাই অনাগত দিনত বড়োলেণ্ড অঞ্চলটো স্পৰ্টছৰ দিশত আগবাঢ়ি লৈ যোৱাৰ কাৰণে আমি যথেষ্ট কাম কৰিবলৈ সুযোগ পাম।